নমস্কাৰ, মই উপস্থিত আছোঁ খোপনিকুছি আঞ্চলিক হাইস্কুলত। ঐনবেলিৰ দৰে এইবেলিও খোপনিকুছি আঞ্চলিক হাইস্কুলত উদযাপন কৰিবলৈ যাই আছোঁ গণতন্ত্ৰ দিৱস। কিন্তু এইবেলি উদযাপন কৰিবলৈ যোৱা এই গণতন্ত্ৰ দিৱসটো হ'ব অলপ ব্যতিক্ৰমধৰ্মী, কিয়নো এই অনুষ্ঠানটোত গণতন্ত্ৰ দিৱস উদযাপন কৰাৰ লগতে এই বিদ্যালয়খন স্থাপনৰ লগত যিসকল বিশেষ ব্যক্তিয়ে ওতঃপ্ৰোতভাৱে জড়িত আছিল, সেই ব্যক্তিসকলৰ লগতে তেওঁৰ পৰিয়ালবৰ্গক এক সম্বৰ্ধনা জনোৱা হ'ব। তদুপৰি ষষ্ঠম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এক বিশেষ সাংস্কৃতিক কাৰ্যকলাপ হাতত লৈছে, যিবোৰ কাৰ্যকলাপ আপোনালোকে এই অনুষ্ঠানটোত আহিলে উপভোগ কৰিবলৈ পাব। গতিকে সকলো ৰাইজক আমি খোপনিকুছি আঞ্চলিক হাইস্কুলৰ তৰফৰ পৰা এই অনুষ্ঠানটোত 26 জানুৱাৰী তাৰিখে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।